বটদ্ৰৱা কাণ্ডত যে আশিকুল ইছলাম নামৰ যিজন ছাত্ৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ছাত্ৰ আৰক্ষীৰ জিম্মাত মৃত্যু হ'ল তাৰ যিটো পোষ্টমৰ্টেম ৰিপৰ্ট দিলে আৰু এই ল'ৰাজনৰ মৃত্যুৰ যিটো বিৱৰণী ইয়াত দিলে ইয়াত দেখা পালো যে এই ল'ৰাজন যিটো গাড়ীৰ পৰা জাপ মাৰা বুলি দেখুওৱা হৈছিল আৰু গাড়ীৰ তলত পৰি মৃত্যু হোৱা বুলি দেখুওৱা হৈছে নিয়ম মতে কোনো গাড়ীৰ তলত পৰি মৰিলে সেই গাড়ীখনৰ এগেইনষ্টত সেই থানাত গোচৰ ৰুজু হ'ব লাগে ড্ৰাইভাৰে তাৰ পৰা বেইল ল'ব লাগে আৰু তাৰ পৰা থানাৰ পৰা এটা ৰিপৰ্ট ল'ব লাগে কিন্তু জাজৰি থানা এলেকাত হয় ৰাইডিং থানাত কোনো গোচৰ ৰুজু কৰা নাই আমি খবৰ লৈছো আৰু থানাৰ পৰা ড্ৰাইভাৰৰ বেইল লোৱা নাই একো গতিকে এইটো আশিকুল ইছলামৰ যিটো এইটো আমি হত্যাকাণ্ড বুলি আমাৰ সন্দেহ হয় আৰু দ্বিতীয় কথাটো হ'ল সেই বটদ্ৰৱা কাণ্ডত এজন ৰিপৰ্টাৰে তাত উচতনি দিছিল যে তোমালোকে গৈ জুই জ্বলাই দিয়া আমি ভিডিঅ' সময় নাই উত্তৰ দিব লাগিব ঠিক আছে যিজন ৰিপৰ্টাৰে উচতাই দিছিল তোমালোকে জুই জ্বলাই দিয়া থানাত ভিডিঅ'টো আমি পাইছিলো এছপিক দিছিলো সেই ৰিপৰ্টাৰজনক কিন্তু গ্ৰেপ্তাৰ কৰা নাই মাষ্টাৰ মাইণ্ড বুলি এজন হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰক তাত গ্ৰেপ্তাৰ মানে হেৰি কৰি মানে এনেকৈ এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ল এই বিষয়টোত আমাৰ আপত্তি আছে চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া প্ৰথম কথাটো হ'ল যে যোৱা সময়খিনিত এনকাউণ্টাৰত এজনো মানুহৰ মৃত্যু হোৱা নাই আৰক্ষীৰ লগত সংঘৰ্ষ হয় আৰক্ষীয়ে এৰেষ্ট কৰাৰ পাছত যদি এইটো মিছা কথা দেই আপুনি ক'লে হ'ব খালি গৌৰৱ পাল ছাৰ গৌৰৱ পাল ৰিপ্লাইটো দিবলৈ দিয়ক আগতে মুকেশ কুমাৰ ৰিপ্লাইটো দিবলৈ দিয়ক ৰিপ্লাইটো দিবলৈ দিয়ক Honorable member, High Court please. Silent, please. এনকাউণ্টাৰ বন্ধ হ'ব লাগিব Please sit down. নিজৰটো এখন গ্ৰহণ কৰিব নিজৰটো এখন গ্ৰহণ কৰিব মই একো শুনাই নাই হাইকোৰ্টৰ পক্ষৰ লগত আমাৰ সব মানুহ মই একো শুনাই নাই এনকাউণ্টাৰ বন্ধ কৰক এনকাউণ্টাৰ বন্ধ কৰিব লাগিব কৈছো নহয় ৰ'বা বন্ধ কৰিব লাগিব এতিয়া কাৰ্বছেশ্যন অন টু শৰ্ট নটিছ কুৱেশ্যন শৰ্ট নটিছ কুৱেশ্যন বহুত না শান্তিত নবহিলে পইণ্ট অফ অৰ্ডাৰ একো শুনি নাপালে কি লাভটো আছে আৰু অলপ এনেকুৱা কথা পাতে নেকি উত্তপ্ত হয় পইণ্ট অফ অৰ্ডাৰ আণ্ডাৰ বহক হৈছে আপুনি বহক বহক না হৈছে বহক 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 আমি বাৰম্বাৰ বহক আৰু মইহে চাওঁ ছাৰ অলপ ক'ব দিব লাগে ছাৰ বহক এইটো এক্সপেল কৰিব লাগিব সবকে অপমান কৰিছে এক্সপেল কৰিব লাগিব সবকে বহক বহক আপুনি আমাৰ ফালে চাই থাকে এইফালে নাচায় বহক আৰু বহক না চবে বহক চবে বহক আপুনি অকল আমাকে চবে বহক অখিল গগৈ ডাঙৰীয়া তেনেকুৱা ক'ব নালাগে আপুনি এইটো শ্বেয়াৰত তেনেকুৱা ক'ব নালাগে এনেকুৱা নচলে হাউচখন মই কৈ আছো
আপুনি আপুনি সন্মানীয় সদস্য এইখন হাউচত আপুনি আহিছে হাউচৰ নিয়মমতে আপুনি কথাবিলাক ক'ব এনেকুৱা ধৰণৰ একিউজ কৰিব নালাগে না আমাক এক্সপেল কৰিছে চুৰ ডকাইত বুলি কৈছে আপুনি স্পীকাৰক কিয় একিউজ কৰি থাকে যাব লাগিব মই থিয় হৈছো বহক বহক অনাৰেবল সদস্য সকলো বহক চাওক এইখন বিধানসভাত মই বাৰে বাৰে কৈ অসুবিধা পাওঁ যে এইখন নিয়মবিলাক সবে মানি চলিব লাগে আৰে কি কথা কৈ আছে এইটো কাজিয়া কৰাৰ সদন নহয় যুক্তি তৰ্ক কৰা তাত একো আপত্তি নাই কথা শুনিব লাগে মই ক'ব নাপায় মই কৈ আছো বহক মই কৈ আছো এইখনত চব আছে বহক না আপুনি বহক চাওক সন্মানীয় The House adjourned for 1 hour. ND24 Live Concert 2022 24 ডিসেম্বৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বিয়লি 3 বজাৰ পৰা নন ষ্টপ কালেক্ট ইউৰ passes now